স্মাৰ্টফোন বা চবেই হোৱাটছআপ ইউজ কৰে। তো মানে আজি কি হ'ল, ৰাতিপুৱাৰ পৰাই মোৰ এটা মেছেজ আহিল, KBCৰ তৰফৰ পৰা আহিছে মেছেজটো। চ' আপোনালোকে প্ৰথমতে এনেকৈ মেছেজ দিব, এনেকৈ মেছেজ এটা আহিব, তো এনেকৈ আহিব মেছেজটো। তাৰে পিছত আপোনালোকক মানে ফোনপে বা গুগল পে' কৰি 8,000 টকা দিবা দিব। তো আপোনালোকে নিদিব। ফোন কৰিছিলোঁ মই, কথা ৰিপ্লাইও কৰিছে, কৈছোঁ এইবিলাক ক'ৰবাত ভিডিঅ' দিছে আৰু প্ৰচেছিং কৰি থকা চেক টেকবিলাক দেখুৱাইছে আৰু এইবিলাক চাব পাৰে। মানে মোৰ চেকবিলাক মানে সেই কৰি প্ৰচেছিং কৰি আছে আৰু। চ' বহুতটা ভিডিঅ' দিছে আৰু মই ভিডিঅ' কথা কৈছোঁ তাৰ লগত। हाँ, मेरा व्हाट्सएप पे एक मैसेज आया था कि मेरा ये 25 लाख रुपए का लॉटरी लग गया है। ओके सर, लॉटरी नंबर सेंड कर दो, मैं चेक करके मुकम्मल जानकारी दूंगा आपके। हाँ हाँ, मैं सेंड कर देता हूँ पे। ठीक है, सेंड करवा दीजिए तो नंबर तो 25 টাকা লাগছি মোৰ। এই তুমি গুৱাহাটীত গুচি যাওঁ, গাঁৱত গুচি যাম মই। তো সেন্ড কৰিব লাগিল, সেন্ডটো কৰি দিওঁ না। KBCক দিব লাগিব, KBC একাউন্টত পইচা নাই তোৰ কি টাকা মানে 48 টাকা। টেনশ্যন নাই দে। তাৰ মানে ৰাতিপুৱাই পুৱাই মনজিতে বিচনাৰ পৰা উঠিয়ে মনটো ভাল লাগি গৈছে মোৰ। লতাই লাগিছে আৰু ইয়াত 1 লাখ টকাও অ'কে দিছি ভাই। এয়া চাওক, চেণ্ড কৰি দিছোঁ লটাৰী নাম্বাৰ মই। অ'কে বুলি দিছে। এই 25 লাখ টকা দেখাই পাইছে আপোনালোকে, 25 লাখ টকা। এই 25 লাখ জনাই আছো কি হৈ আছে, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। স্পষ্ট। मेरा तो बैंक अकाउंट को नहीं है। मेरा मतलब मेरा बैंक अकाउंट नहीं है। तो फैमिली में किसी का भी डॉक्यूमेंट सेंड कर दोगे? वो मैं मैंने घर से के बाहर आया हूँ, गुवाहाटी में हूँ आप, तो घर भी नहीं सकता मेरा। एक डॉक्यूमेंट भेज के मुझे कॉल करोगे? नहीं, एक काम कीजिए आप। हेलो, मेरा ये गूगल पे नंबर है मेरा फ्रेंड का, उसका नंबर आपको भेज देता हूँ। शायद तो आप लोग वो नंबर पे आप लोग भेज सकते हैं क्या? हाँ ठीक है। आए नहीं अभी तक। अरे 25 लाख रुपया जो मेरा लॉटरी लग गया था। अरे अभी तो व्हाट्सएप पे बात हुआ था ना, इस नंबर पे से। अब आप झूठ क्यों बोल रहे हो? अभी तो बात हुआ था वो इसका ना। हेलो, আকৌ কাটি দিলে। এইবাৰ বোধহয় নাম্বাৰটো কোনোবা বেলেগ এজনক ফৰৱাৰ্ড কৰিছে বোধহয়। মাইকী এজনে ধৰিছে নাম্বাৰটো। সেইটো নাম্বাৰটো আমি কল কৰি আছোঁ, যিটো নাম্বাৰ দি আমাক কল কৰিছে। যিটো নম্বৰত কল কৰিছোঁ সেইটো নম্বৰতে কল কৰিছোঁ, কিবা আউটগোয়িং কৰি দিব মানে মোবাইলৰ পৰা। এইবাৰ হোৱাটছএপত যাম আৰু। আকৌ ফোন মাৰিছোঁ আমি। কাটি দিলে ভাই, কাটি দিলে। গম পাইছে মানে সিহঁতে আমি এটা লেবৰা গেলা নাই বন্ধৰে কল। কি কৰা যায় এতিয়া? আৰু তাৰে দেবো নেকি কমপে কৰি 1 টাকা এটা উঠাই দি নহয়। বেজাৰ লাগে এনেকৈ ঠিক থাকত। ছোটো বস্তু ডাইৰেক্ট সেই কৰোঁ, ইনকামিং কল কৰোঁ, আউটগোয়িং কল কৰিছোঁ মই কৰি আছোঁ গাইছ। তো বাকী গোটেইখিনি বস্তু আপোনালোকে গমেই পালে, মনজিতে বাকীখিনি বুজাই দিলোঁ আৰু আমাৰ ভিডিঅ'ৰ দ্বাৰাই দিয়ে গম পালে। মানে এনেকৈ ক'ব জানো, কিন্তু বুজিও মই ক'ব জানো, কিন্তু মানে কোৱা নাজানো, সেইকাৰণে আৰু ঠনাকৈ হিন্দী কৈছোঁ। বুজি আছে নাজানো বুলি নাভাব আৰু। তো বাদ দিয়ক, আজিৰ পৰা আমাৰ ভিডিঅ' আহি আছে, ভিডিঅ' চাব। আমাৰ এই কিবা অলপ পাৰ্চেল আহিছে ৰ'ব মনজিতৰ। মনজিত কি হৈছে? নাই এজনে সি কৰি দিব, মিস্ত্ৰী এজন কৰি দিব। ঠিক আছে, মানে মোৰ কথা শুনে, মোৰ মিস্ত্ৰী নেক্সট সপ্তাহৰ পৰা কণ্টিনিউ 18 তাৰিখৰ কণ্টিনিউ কাম কৰিব। হ'ব।
তো মঞ্জিতৰ আজিকালি খুব পাৰ্চেল আহে মঞ্জিত এইবাৰ কি হৈছে এইটো কি আগতে এইটো কি হৈছে এখন ছুটি 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 আহিল নেকি ছুটি কিয় বহাগত বিহু মানে মানে মাঘ বিহু আহিছে না সেইকাৰণে ছুটি অৰ্ডাৰ দিলোঁ আজি এনেকৈ খাদ্য আহি থাকে মাজে মাজে খাওঁ আমি গল্লা মাংস কিবা আহিব দিছে দি থাকে আজি ৰঞ্জিতৰ বাৰ্থডে সেইটো কাৰণে ৰসগোল্লা খাই আছো আমাৰ সিং আমাৰ তিন শিলচৰৰ হয় আমি তিনিটা লগ কাম কৰি আছোঁ ইয়াত ৰঞ্জিতৰ বাৰ্থডেটো ভাল লাগিছে আজি ৰাতি গাহৰি মাংস খাম বাকী গম পাব আৰু লাহে লাহে গম পাই থাকোঁ ক'ত কি কৰি আছোঁ আমি কি কৰোঁ কি নকৰোঁ চ' এতিয়া গল্লা 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 4-2 हाँ सर अगर मैसेज सेव देख रहे हैं बता दे बता वरना छोड़ दो मजाक मत करो यार भैया भगवान गीता कसम उठा के बोलता ये चैनल पर आप जैसे बताओगे आपके अकाउंट में तुरंत पैसा आएगा मैंने आपको भैया बोल दिया यार ठीक है तो ये मैं क्या बोलता हूँ भाई मेरे से पहले पैसा भेज दो फिर हम तुमको 8,000 नहीं हम तुमको 16,000 देंगे हेलो सर मैं भगवान गीता कसम उठा के बोलता हूँ आपके अकाउंट में पैसा ट्रांजैक्शन किया जा रहा है तुम ये 6 नंबर से देख के बोलो अगर जैसे तुम 6 नंबर बोलोगे अगर आपके अकाउंट में तुरंत पैसा ना आए तो चलती बोलो आप चुका क्लियर कर देना मैं आपको भैया बोल रहा हूँ पहले 1,000 रुपये भेजो एक काम करो आप एक काम करो मेरे को 25 लाख नहीं चाहिए मेरे को 10 लाख दीजिए आप 15 लाख रख लीजिए ठीक है খাতিৰ জি এই চাওক কি মস্ত এটা ফ্ৰড এইটো আমাৰ লগত হৈ আছে আমি যুঁজি আছো এইটোৰ লগত মানে কি अरे भाई रातिबार পৰা মাথা গৰম কৰি দিছে কেলা কি কম আৰু ইয়াক আমি 15 লাখ টকা ৰাখবাও দিছো বাকী 10 লাখ টকা দিবাৰ ই নেদে ইয়াক কেৱল কিবা লাগে OTP লাগে কিবা লাগে দক চাই দেখক पक्का प्रॉमिस सर मम्मी का कसम उठाओ मम्मी का कसम हम पक्का हमको 8,000 नहीं 16,000 रुपये देंगे ठीक है भैया देखो बात है तो विश्वास का मैंने अपनी जुबान से सबको भैया बोला दिल से भैया माना है अभी चलती करो आपके अकाउंट में पैसा डाल दो तो देखो अभी मुझे ये बताओ आपके पास टच वाले फोन कितने हैं भैया स्मार्टफोन टच वाले फोन कितने हैं आपके पास मेरे तो ये एक ही है यही है इसके अलावा घर में और कोई फोन नहीं है भैया छोटा फोन नहीं है इसके अलावा घर में छोटा या बड़ा फोन नहीं है इसके अलावा हाँ एक है कौन सा घर में फोन हाँ घर में तो रेडमी है क्या घर में रेडमी है रेडमी আকৌ ফোন কৰিছে हाँ छोटा फोन है बड़ा फोन है हाँ बड़ा फोन है हाँ अभी टच वाले 2 फोन आपके हाँ अभी आप घर में ही हो ना हाँ घर में ही है हाँ अभी टच वाले दोनों फोन अपने पास लो दूसरा टच वाला फोन भी अपने हाथ में लो अभी वीडियो कॉल के जरिए आपके पास ना एक ऑनलाइन ट्रांजैक्शन पेमेंट लिंक भेजो अपना लिंक डाउनलोड करना है अभी दूसरा फोन अपने हाथ में लो গম পালে আমাৰ লগত আজি ৰাতিপুৱা এটা কেনেকুৱা ঘটনা হৈ গ'ল তো মঞ্জিত কি ক'বা তুমি ইয়াৰ বিষয়ে কম মানে এনেকৈ আপোনাৰ কথাটো আহিব পাৰে আৰু সেইটা ৰেছপন্স দিব লগা নাই ৰেছপন্স দিব লাগে বাকী ভিডিঅ' আজিৰ পৰা ষ্টাৰ্ট দিছোঁ আৰু বঢ়িয়া বঢ়িয়া ভিডিঅ' আহিছে আমাৰ বাকী আইফোন চাইফোনো কম দামতে হ'ব অফাৰ দি আছে আমি কিছুমান জেগা ঘূৰিছোঁ ছেকেণ্ড আইফোন ছেকেণ্ড বাইকো আছে নেকি বাইকো বাইক আছে। কাৰ যি লাগে আমি ঘূৰিম ভিডিঅ'ত দিম সুন্দৰ সুন্দৰ কম দামত পাব একদম একদম তো আজিলৈ এৰিছোঁ বাই বাই আৰু কালি এটা ভিডিঅ' আহি আছে চাব আপোনালোকে জয় আই অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম